আজি বহুত দিনৰ পাছত কোলাবৰেচনৰ কাৰণে দুটা প্ৰডাক্ট আহিছে এই দুটা চাওক এটা আছে গাৰ্নিয়াৰ ফালৰ পৰা আৰু ইয়াৰ ভিডিও বনাব আছে বাৰু আপোনালোকে নেক্সট পাব কিন্তু তাৰ লগতে আপোনালোকে এটা কথা কৈ যাওঁ বুলি ভিডিওটো বনালো মানে কি হ'ল যদি আপোনালোকে ব্ৰেণ্ডৰ লগত কোলাবৰেচন কৰি আছে নহলে যদি কৰিব বিচাৰি আছে তেনেহলে এটা ভুল মানে একদম নকৰিব যেটো ভুল মানে মই কৰিলো যাৰ বাবে আজিকালি মোৰ প্ৰডাক্ট তেনেকে নহাই হ'ল কোলাবৰেচন নহাই হ'ল এনে বহুত দিনৰ মূৰত এটা দুটা আহে আৰু কিন্তু ভুলটো মোৰ কি হ'ল মানে যোনে আপোনাক কানেক্ট কৰে কোলাবৰেচন কৰিবৰ কাৰণে তেওঁলোকে ভিডিওটো সাবমিট কৰিবৰ কাৰণে এটা ডেডলাইন দিয়ে আৰু সেই ডেডলাইনৰ মতে যদি আপোনালোকে ভিডিওবিলাক সাবমিট নকৰে এবাৰ নকৰে দুবাৰ নকৰে তেনেকে যদি কেইবাবাৰো নকৰে তেনেহলে যেহেতু তেওঁলোকৰ এটা এজেন্সি আছে এজেন্সিৰ মানুহবিলাকে গম পায় যে এই কন্টেন্ট ক্ৰিয়েটৰটোৱে ভালদৰে মানে টাইমত ভিডিও জমা দিয়া নাই সো তেওঁলোকৰ ফালৰ পৰা আপোনালোকৰ প্ৰফাইলটো মানে প্ৰায় বন্ধ কৰি দিয়া বুলি ক'ব লাগিব মানে কোলাবৰেচন আপোনালোকক নিদিয়া হৈ যাব সো হেতু ভুল মই কৰিছিলো মানে মোৰ কিবা ঘৰুৱা কামত নহলে ইফাল যাবলৈ কাৰণে মানে কি এলাহটো মানে এনেকে ভিডিওবিলাক টাইমত সাবমিট কৰিব পৰা নাছিলো কাৰণে মোৰ আগতে মানে বহুত কোলাবৰেচন আহিছিল এদিনত দুটা তিনটা তেনেকে আহে কিন্তু আজিকালি বহুত দিনৰ মূৰত এটা দুটা তেনেকে আহে আৰু হেতু ভুল মই কৰিছিলো কাৰণে আজিকালি মোৰ এই কোলাবৰেচন ভালকে নহা হ'ল যদি আপোনালোকে মানে কোলাবৰেচন কৰি আছে তেনেহলে এটো ভুল একদম নকৰিব আৰু যদি কোলাবৰেচন কৰিব বিচাৰি আছে তেনেহলে আপোনালোকে ফাৰ্স্ট কোলাবৰেচনটো পাওঁতে অকমান টাইম লাগিব পাৰে কিন্তু হেতু যদি ভালদৰে বনাই দিয়ে তেনেহলে কন্টিনিউ মানে আপোনালোকৰ আহিয়ে থাকিব যদি টাইম মতে সাবমিট কৰিব পাৰে সো ভাবিলো কথাটো আপোনালোকক জনাই দিও যাতে আপোনালোকৰ একো লছ নহওক ধুনিয়াকে কোলাবৰেচন আহি থাকক সো এটো ৰুল কোলাবৰেচনৰ ক্ষেত্ৰত একদম মানিবই